হেল্ল' এভৰিৱান এছামিজ কিডছ লাৰ্ণিং হাবলৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টিত মই মাঘ বিহুৰ বিষয়ে 10টা শাৰী লৈ আহিছোঁ। গতিকে ভিডিঅ'টি শেষলৈ চাব আৰু যদি ভাল পায় তেন্তে লাইক আৰু শ্বেয়াৰ কৰি দিব। লগতে আজি যদি প্ৰথমবাৰৰ বাবে মোৰ ভিডিঅ' চাইছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেলটো চুই অল কৰি দিব। আহক তেন্তে আজিৰ ভিডিঅ'টি আৰম্ভ কৰোঁ। 1 নম্বৰ শাৰী, পুহ মাহৰ সংক্ৰান্তিৰ দিনা মাঘ বিহু পালন কৰা হয়। 2 নম্বৰ শাৰী, মাঘ বিহুক ভোগালী বিহু বুলিও কোৱা হয়। 3 নম্বৰ শাৰী, মাঘ বিহুৰ সময়ছোৱাত কৃষকসকলৰ ভঁৰাল ধান মাহেৰে ভৰি থাকে আৰু সকলোৱে আনন্দেৰে সেইবোৰ ভোগ কৰে কাৰণে ইয়াক ভোগালী বিহু বোলে। 4 নম্বৰ শাৰী, বিহুৰ আগদিনা উৰুকা। 5 নম্বৰ শাৰী, উৰুকাৰ ৰাতি ঘৰৰ সকলোৱে বা সমজুৱাভাৱে ভেলাঘৰৰ ওচৰত ভোজ ভাত খাই আনন্দ কৰে। 6 নম্বৰ শাৰী, ভোগালী বিহুৰ কেইদিনমান আগৰ পৰাই প্ৰতিঘৰ অসমীয়াৰ ঘৰত লাড়ু, পিঠা, চিৰা, দৈ আদি প্ৰস্তুত কৰা হয়। 7 নম্বৰ শাৰী, মাঘ বিহুৰ দিনা সৰুৱে ডাঙৰক সেৱা আৰু ডাঙৰে সৰুক মৰম তথা আশীৰ্বাদ কৰে। 8 নম্বৰ শাৰী, মাঘ বিহুৰ লগত সংগতি ৰাখি বিভিন্ন খেল যেনে ম'হ যুঁজ, কুকুৰা যুঁজ, কণী যুঁজ, বুলবুলি চৰাইৰ যুঁজ আদি আয়োজন কৰা হয়। 9 নম্বৰ শাৰী, ভোগালী বিহু উপলক্ষে বিভিন্ন মেলা আদিও পতা হয়। তাৰে ভিতৰত জাগিৰোডৰ ওচৰত পতা জোনবিল মেলা অন্যতম। 10 নম্বৰ শাৰী, ভোগালী বিহু বা মাঘ বিহু হৈছে ভোগৰ উৎসৱ। আজিলৈ আহোঁ, ভিডিঅ'টি চাই কেনে পালে প্লিজ জনাব আৰু যদি ভাল পাইছে তেন্তে লাইক আৰু শ্বেয়াৰ কৰি দিব। লগতে আজি যদি প্ৰথমবাৰৰ বাবে মোৰ ভিডিঅ' চাইছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেলটো চুই অল কৰি দিব। ভিডিঅ'টি চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।